Hello guys, welcome to my YouTube channel Mridu Talks. বহুত দিন পাছত আৰু পুনৰ আহি গ'লো আপোনালোকৰ মাজত আজি এটা নতুন ব্লগ লৈ। আজি আমি যাম, আজি হোলীৰ কাৰণে আজি যাম আমি আপোনাৰ বৰপেটা হোলী বিখ্যাত, আপোনালোকে সকলোৱে জানে। আজি কাৰণে বৰপেটা হোলী চাব গৈ আছোঁ গুৱাহাটীৰ পৰা। গতিকে আহক যাওঁ বৰপেটালৈ, আৰু নতুন নতুন এনেকুৱা ব্লগ আহি থাকিব এইটো চেনেলত। তাৰ কাৰণে এটাই কাম কৰিব লাগিব, প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে শেষলৈকে লাইক কৰি দিব, কমেণ্ট কৰি দিব ভাল লাগে। বলক তেনেহ'লে আজি যাওঁ বৰপেটা হোলী দৌল মহোৎসৱ চাবৰ কাৰণে, বলক। ৰাস্তাত আপোনাৰ খানাপাৰা ফুড ব্ৰিজখন দেখা পালোঁ, গতিকে ভাবিলোঁ আমি অলপ চাই যাওঁ, আপোনালোকেও চাওক কেনেকুৱা লাগে। এইটো আপোনাৰ ফুড ব্ৰিজ, খানাপাৰা ফুড ব্ৰিজ, চাই লওক বহুত ধুনীয়া মজা, চব বাঁহেদি বনাইছে। এইটো বাঁহ, আপোনাৰ এইটো আপোনাৰ বাঁহ হয়, বাঁহ মজা লাগে, ধুনীয়া বঢ়িয়া ফুড ব্ৰিজ। লিফ্ট আছে, এই যাওঁ লিফ্ট আছে, আপোনাৰ লিফ্টটো আছে, বঢ়িয়া মজা ফুড ব্ৰিজ। এই চাওক কি ধুনীয়া ফুড ব্ৰিজ, মজা আপোনাৰ মানে চালিয়া ফুড ব্ৰিজ। বাঁহ আপুনি এইবিলাক চব বাঁহেদি বনাইছে, চাওক এইটো বাঁহ হয়, এই বাঁহ, এই মজা ফুড ব্ৰিজ, বঢ়িয়া মানে ভাল লাগি গ'ল, ধুনীয়া ফুড ব্ৰিজ। এতিয়া আপোনাৰ গৈ আছোঁ বৰপেটা কীৰ্তন ঘৰলৈ। এয়া আমি আহি পালোঁ আপোনাৰ বৰপেটা কীৰ্তন ঘৰ। এতিয়া আহক চাওঁ বৰপেটাৰ হোলী। চলাই দিবলৈ কোৱা হ'ল। সত্ৰৰ চৌধৰ
খেলিলোঁ, ভাল লাগিল, বঢ়িয়া ধুনীয়া হোলী খেলি। আপোনাৰ প্ৰথমবাৰ আহিলোঁ, আগতে অহা নাছিলোঁ। ধৰ্মেন্দ্ৰ দা কেনেকুৱা লাগিল হোলী খেলি? ধুনীয়া ধুনীয়া जैसे कैसा लगा भाई? बढ़िया लगा। सब মানে সেইকাৰণে সকলোৰে কোৱা আছে মুখবিলাক চব পূৰা লাল কলা হৈ আছে বঢ়িয়া। এতিয়া আমি গুৱাহাটী যাই আছোঁ, থাকক চাই থাকক আৰু আজিলৈ বাই বাই। লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, চব কৰক। থেংক ইউ।